আমাৰ স্থানীয় সংবাদ মাধ্যমৰ বন্ধুসকললৈ বৰ নমস্কাৰ জনাইছোঁ। আজি আমাৰ এই কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত উপস্থিত থাকি আমাৰ বিটিআৰ চৰকাৰৰ দ্বাৰা অনুষ্ঠিত প্ৰথম ষষ্ঠ অনুসূচিত জাতিসকলৰ যি কাউন্সিল আছে উত্তৰ পূৰ্বাঞ্চলত অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাক লৈ এই ষষ্ঠ অনুসূচিত যিবিলাক কাউন্সিল আছে এই কাউন্সিলসমূহৰ মাজত প্ৰথম পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু ইয়াত সৰ্বমুঠ 10টা কাউন্সিল আছিল যদিও মেঘালয়ৰ পৰা খাচী আৰু জয়ন্তীয়া কাউন্সিল অনুপস্থিত হৈছে আৰু এই প্ৰথম পৰ্যায়ৰ খেলত 8টা দলে যোগদান কৰি পেলাই যোৱা 9 তাৰিখৰ পৰা ডিমাকুছিত শুভাৰম্ভ কৰা হৈছে। আমাৰ কোকৰাঝাৰত দ্বিতীয় যিটো বি গ্ৰুপ সেই বি গ্ৰুপৰ লীগ আৰম্ভ হৈছে 12 তাৰিখত আৰু এই 12 তাৰিখৰ খেলত বিটিআৰ কাউন্সিল আৰু গাৰো কাউন্সিলৰ মাজত অনুষ্ঠিত হৈছিল। এই খেলত বিটিআৰে জয়ী হৈছিল আৰু মই আপোনালোকক ধন্যবাদ দিব বিচাৰিছোঁ যে আমাৰ এই লীগ খেলত আমাৰ অঞ্চলৰ ক্ৰীড়াপ্ৰেমী ৰাইজ দলে দলে আহি যোগদান কৰিছে, খেল উপভোগ কৰিছে আৰু বিভিন্ন মহলৰ আমাৰ স্থানীয় যিসকল নেতা বা কৰ্মচাৰীসকল আছিল তেওঁলোকে আহি পেলাই খেল উপভোগ কৰিছে আৰু এই খেল শৃংখলাবদ্ধভাৱে সমাপ্ত হৈছিল। গতিকে মই আমাৰ শ্ৰদ্ধাভাজন ক্ৰীড়া প্ৰেমীসকললৈ এজন খেলুৱৈ হিচাপে আৰু এজন খেলৰ সংগঠক হিচাপে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইখিনিতে এটা কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ আৰু অনুৰোধ কৰিব বিচাৰিছোঁ, খেলৰ পথাৰ এটা বৃহৎ পথাৰ। ইয়াত কোনো দল, ৰাজনীতি বা কোনো জাতি, ধৰ্ম, সম্প্ৰদায় নাই। খেল বা পথাৰ যি পথাৰত ধৰ্ম নাই, জাতি নাই, ৰাজনীতিক নাই। গতিকে আমি অনুৰোধ কৰিছোঁ এই খেলখনক যদিও আমাৰ বিটিআৰ চৰকাৰে অনুষ্ঠিত কৰিছে সেইটো এটা কেৱল এটা ৰাজনৈতিক দলৰ বুলি ভাবি নলৈ এই খেলখনক খেল হিচাপে লৈ পেলাই সকলোৱে এই খেলত অংশগ্ৰহণ কৰে, খেল উপভোগ কৰে। আমাৰ খেলুৱৈসকলক যেনেকৈ এটা ডাঙৰ প্লেটফৰ্ম আমাৰ বিটিআৰ চৰকাৰে দিছে, ইয়াৰ লগতে এই খেলখনক উপভোগ কৰি বা চাই আমাৰ আহিবলগীয়া যিসকল খেলুৱৈ এই খেলুৱৈসকল তেওঁলোকে যথেষ্ট অৰিহণা পাব আৰু ভৱিষ্যতলৈ তেওঁলোকে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ যাবলৈ এটা সুযোগ পাব বুলি আমি আশা ৰাখিছোঁ। ইয়াত কেতিয়া আৰু খেল আছে? এতিয়া আমাৰ কোকৰাঝাৰত কাইলৈ অৰ্থাৎ 16 তাৰিখ, এই 16 তাৰিখত আমাৰ তৃতীয় খেল হ'ব বি গ্ৰুপৰ দ্বিতীয় বিটিআৰ আৰু এইটো চাকমাৰ মাজত কাইলৈ খেল অনুষ্ঠিত হ'ব। গতিকে কাইলৈ যিখন খেল হ'ব এই খেলত যোৱা 12 তাৰিখত যেনেকৈ আমাৰ বিভিন্ন ঠাইৰ পৰা বিভিন্ন মানে কি বুলি কোৱা হয় এইটো মানে অফিচাৰে হওক বা ৰাজনীতিক দলৰ হওক বা যিকোনো দলৰ মানুহে যেনেকৈ আহি অংশগ্ৰহণ কৰিছিলে, খেল উপভোগ কৰিছিলে। গতিকে সেইদিনাও আমি তেনেকৈ আশা কৰিছোঁ আৰু যোৱাবাৰত কোনো ধৰণৰ যেনেকৈ গোলযোগ নোহোৱাকৈ খেলটো অনুষ্ঠিত হৈছে, কাইলৈও তেনেকৈ ধৰণৰ শৃংখলাভাৱে শেষ হৈ যাব বুলি আমি আশা ৰাখিছোঁ। আৰু আমাৰ ইয়াত ছেমিফাইনেল খেল হ'ব আৰু ফাইনেল খেল ষ্টেডিয়ামত 23 তাৰিখত অনুষ্ঠিত হ'ব। গতিকে 20 তাৰিখত ছেমিফাইনেল খেল হ'ব আমাৰ ইয়াত এইটো KDSC ফিল্ডত। তাৰপিছত 23 তাৰিখত ফাইনেলটো অনুষ্ঠিত হ'ব। গতিকে ছেমিফাইনেল আৰু ফাইনেললৈকে আমাৰ সকলো ক্ৰীড়াপ্ৰেমী ৰাইজসকললৈ আমি অনুৰোধ জনাইছোঁ।
जोलुर मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय बिटिआर हालामाव सेथि खेब ISPL आ खुंफुंजागोन। बिटिआर ओनसोलाव लाइमोनफोरखौ जोलुरनि फारसे गोसो बोहोनाय जोलुरखौ जौगाहोनायनि थांखिजों बिटिआर सरकारा बे बादायलायनायखौ खुंफुंनो थिरांथा लादों। सा सानजा भारतनि 6 सिडुल ओनसोलाव थानाय मोनजि गेलेग्रा हानजाफोरनि गेजेराव बे बादायलायनाया जागोन। बादायलायनाया फैगौ 9 अक्ट'बरनिफ्राय जागायनानै 23 अक्ट'बरसिम सोलिगोन। अदालगुरिनि डिमाकुसि स्टेडियामनिफ्राय बादायलायनायखौ जागायजेनगोन। बेबायदिनो बे जोलुर बादायलायनाया बिटिआरनि मोनब्रै जिल्लायाव खुंफुंजागोन आरो जोबथा बादायलायनाया क'क्राझार जिल्लानि सिङाव थानाय थिथागुरिनि साइसाक सेन्टाराव खुंफुंजागोन। बादायलायनायाव देरहासार जानाया ट्रफिजों लोगोसे 3 लाख रां, सेथि रानार्स आपआ ट्रफिजों लोगोसे 2 लाख रां आरो थामथि रानार्स आपआ ट्रफिजों लोगोसे 1 लाख रां मोनफुंनो हागोन। बादायलायनायाव 6 सिडुल ओनसोलाव थानाय मोनजि काउन्सिलफोरनिफ्राय बाहागो लाफैगोन। फारि बायदियै त्रिपुरा ट्राइबेल एरियाज अट'नमास काउन्सिल, खासि हिल्स डिस्ट्रिक्ट अट'नमास काउन्सिल, जयन्तिस हिल डिस्ट्रिक्ट अटोनोमास काउन्सिल, गारो हिल्स डिस्ट्रिक्ट अटोनोमास काउन्सिल, लाइव अटोनोमास काउन्सिल, मारा अटोनोमास डिस्ट्रिक्ट काउन्सिल, साखामा डिस्ट्रिक्ट अटोनोमास काउन्सिल, कार्बी आंलं अटोनोमास काउन्सिल, डिमासा हासाव अटोनोमास काउन्सिल, बडलेण्ड टेरिटरियेल रिजन। बेखायनो सा सानजा भारतनि जोलुर गेलेनायखौ मोजां मोनगिरि रायजो राजाफ्रा थिखानाय खालार आरो जायगायाव लैहोर